নমস্কাৰ আজি হৈছে 12 নৱেম্বৰ গতিকে ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু এই চেনেলটো যদি প্ৰথমবাৰ পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আমি যেতিয়াই নতুন ভিডিও আপলোড কৰোঁ পোনপ্ৰথমে আপোনালোকে চাবলৈ পায় এই মুহূৰ্তত আহি পৰিছে ভয়ংকৰ খবৰ সৰু পথাৰৰ ইকৰাণী চাৰিআলিৰ সমীপত এক শোকাবহ ভয়ংকৰ ঘটনা এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুজনকৈ যুৱক মালবাহী বলেৰো পিকআপ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ এই ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত বলেৰো পিকআপখনৰ প্লেট নম্বৰ হৈছে AS05C811 এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বলেৰো পিকআপখনৰ চালকগৰাকীয়ে নিহত হোৱা দুই যুৱক দুজনৰ নাম আছিল লতিফ উৰাং আৰু তৰুণ উৰাং আৰু লগতে আহত হয় অভিজিত বাগুৰুৱা নামৰ আন এজন যুৱক আহত হোৱা যুৱকজনক সৰু পথাৰৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আজি ৰাতি পৰৱৰ্তী খবৰটি এটা অতিকৈ ভাল খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ কিয়নো দেশৰ কোটি কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰ এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ চৰকাৰী ঘৰ প্ৰদানক লৈ বৃহৎ সিদ্ধান্ত মোদী চৰকাৰৰ দেশৰ কোটি কোটি লোকে লাভ কৰিব এই চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ম্যাদ বৃদ্ধি হৈছে আগন্তুক 2024 চনলৈ বৃদ্ধি কৰিছে পিএমএ জি স্কিম এই যোজনাৰ জৰিয়তে 2.95 কোটি লোকক ঘৰ প্ৰদানৰ লক্ষ্য লৈছে চৰকাৰে এতিয়ালৈকে 2 কোটি লোকে লাভ কৰিছে পকী ঘৰ আজি ৰাতি পৰৱৰ্তী খবৰটি আধাৰ কাৰ্ড থকা লোকসকলৰ বাবে এটা অতিকৈ জৰুৰী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ এটা জানিবলগীয়া খবৰ এই মুহূৰ্তত জনাইছো দেশৰ আধাৰ কাৰ্ডৰ প্ৰতিগৰাকী লোকলৈ আহি পৰিছে এটা জৰুৰী খবৰ আপুনি আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড 10 বছৰতকৈও অধিক পুৰণি আধাৰ কাৰ্ড আপডেট কৰিবলৈ আহ্বান দিছে UIDAI এই আহ্বান মৰ্মে 10 বছৰ পুৰণি আধাৰ কাৰ্ড আপডেট কৰিব লাগিব নাগৰিকসকলে মাই আধাৰ পৰ্টেল বা আধাৰ চেণ্টাৰলৈ গৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰাব পাৰিব যদি আপুনি আধাৰত আপোনাৰ ঠিকনা আপডেট কৰিব বিচাৰে তেন্তে সুকীয়াকৈ মাচুল দিব লাগিব আপুনি অৱশ্যে আধাৰ কাৰ্ড আপডেট কৰোৱাটো বাধ্যতামূলক নহয় বুলি স্পষ্ট কৰিছে UIDAI আজি আমাৰ পৰৱৰ্তী খবৰটিলৈ যোৱাৰ আগতে যদি ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই তেন্তে লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা নালাত পৰি মৃত্যু হ'ল প্ৰথম শ্ৰেণীৰ ছাত্ৰ এগৰাকী ফিলবাৰী পদুম পথাৰ গাঁৱত শোকাবহ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৃত ছাত্ৰজন ফিলবাৰীৰ ৰাতুল বৰাইক নাম আছিল পানীত পৰি যোৱা চেণ্ডেল উঠাবলৈ লওঁতেই নালাত পৰি যায় ছাত্ৰজন লগে লগে চিকিৎসালয়ত নিয়া হয় যদিও চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে আৰু তাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো তিনিচুকীয়ালৈ প্ৰেৰণ কৰে